Marirunya donam dan. মেমৰি থাকি যাব আৰু এয়া মোৰ আইতা আৰু দেউতা নাৰিকল কাটি আছে আৰু সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এয়া মোৰ দেউতা, মা, দাদা, বৌ আৰু আমাৰ এয়া শিৱ বাবাক মই নিজে ৱালত পেইণ্টিং কৰিছোঁ। এয়া মোৰ মাহী কামত ব্যস্ত আৰু চবেই কামতে লাগি আছে। আৰু এয়া দেখি থকা শিৱ বাবাক মই পেইণ্টিং কৰা হয়, কেনেকুৱা হৈছে সকলোৱে কমেণ্টত জনাব। আৰু সকলোৱে ব্যস্ত আৰু প্ৰসাদ বনাই আছে, পায়স বনাই আছে, নাৰিকল কাটি আছে, থিনদলীয়া ফুল লগাই আছে, ভিডিঅ' কৰি আছে আৰু মই ভিডিঅ' কৰাত ব্যস্ত হৈ আছোঁ। আৰু আজি সোমবাৰ দিনাই ঘৰৰ নামঘৰ স্থাপন কৰিছোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাল কুশলে থাকিব পৰাকৈ আৰু ভিডিঅ' চাই যাব সকলোৱে। আৰু এয়া শিৱ বাবাৰ ফ্লেগ উঠালোঁ, ওপৰতে উৰি আছে আৰু আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম, সকলোৱে চাই যাব আৰু ভিডিঅ'টো কেনেকুৱা হৈছে লাইক কৰিব, কমেণ্ট কৰিব। এয়া মই পেইণ্টিং কৰা আৰু ভিতৰত শিৱ বাবাক পেইণ্টিং কৰিছোঁ এসপ্তাহ দিন ধৰি আৰু বাহিৰত 2-3 দিন লাগে পেইণ্টিং কৰাত। কেনেকুৱা হৈছে চবেই কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ কৰি দিব। আৰু এই ভিডিঅ' বনোৱাটো হৈছে যাতে মেমৰি হৈ থাকি যোৱাকৈ পাছত চাব পৰাকৈ বনাইছোঁ। আৰু শিৱ বাবাক ফুল চুল লগাই নাৰিকল ধূপ ধূনা জ্বলাই সকলোৱে সেৱা কৰিছে। তাৰপিছত ময়ো সেৱা কৰিব লাগে। এয়া আমাৰ পণ্ডিত দাদাই ধূনা জ্বলালে, মা দেউতা সেৱা কৰি আছে। দাদাহঁতে ককাহঁতে আপোনালোকে চাই যাব ভিডিঅ'টো স্কিপ নকৰাকৈ। ইফালে বাবাক সেৱা কৰাৰ পাছত বাহিৰত তুলসী গছতো ধূপ ধূনা জ্বলাই সেৱা কৰি আছে। তাৰপাছত কীৰ্তন কৰিব লাগে। আপোনালোকে সকলো ভিডিঅ' চাই লাইক এটা কৰি দিব, পাৰিলে শ্বেয়াৰ কমেণ্ট কৰিব। এনেকৈ আৰু দেখুৱাই গৈছোঁ। আজি 24 এপ্ৰিল 2023 চনৰ সোমবাৰে ঘৰৰ নামঘৰটো স্থাপন কৰিছোঁ।
নিয়ম বা ইমান নাজানো চ' আমাৰ দাদাই পণ্ডিতক মাতি নিয়ম বায়ন কৰিব দিছোঁ চ' এইটো আৰু আপোনালোকে চাই যাওক পিছলৈকে কি কৰে নামে গংগা জল লবলৈ কোমল দয়া শ্ৰেণী দয়ৰ মাজে মাৰিৰুña দনাম দে মেমৰি থাকি যাব আৰু